Hello, অকনিখন আজি আমি তোমালোকৰ ইংলিছ কিতাপৰ আন এটি পাঠ ৰিড এলাউড কৰিবলৈ ওলাইছো পাঠটোৰ নাম হ'ল লুই পেষ্টিল বাৰু তোমালোকে জলাতংক ৰোগ মানে কি জানানে জলাতংক ৰোগ কেনেকৈ বিয়পে যিকোনো ৰোগৰ বাবে ৰোগ নিবাৰণৰ তোমালোকে কি ব্যৱস্থা হাতত লোৱা আহাচোন আমি আজি জলাতংক ৰোগৰ বিষয়ে অকমান আলোচনা তেতিয়াহলে আমি আৰম্ভ কৰো লুই পেষ্টাৰে 19 আৰু 20 শতিকাৰ আটাইতকৈ ভয়ংকৰ ৰোগ হিচাপে পৰিগণিত জলাতংক ৰোগ নিৰাময়ৰ ঔষধ বিচাৰি উলিয়াইছিল এদিনাখন ফ্ৰান্স চহৰৰ আবুয়া নামৰ এখন সৰু চহৰত লুই পেষ্টাৰ নামৰ ল'ৰা এটাই বন্ধু এজনৰ লগত খেলি আছিল হঠাৎ ল'ৰা এজনে মানুহক তেওঁৰ পিনে দৌৰি অহা লক্ষ্য কৰিলে মানুহজনে বৰ ভয় খাইছিল কিবা হল নেকি লুইয়ে মানুহজনক প্ৰশ্ন কৰিলে পৰ্বতৰ পৰা অহা এটা বলিয়া কুকুৰ নিচে কাৰোবাক কামুৰিলে লুইয়ে বৰ ভয় খালে কিয়নো সেই বলিয়া কুকুৰ নিচিয়াটোৱে যে নিশ্চিতভাৱে জলাতংক ৰোগত আক্ৰান্ত হৈ আছে সেয়া তেওঁ ভালকৈ জানিছিল জলাতংক হৈছে এটা ৰোগ যি মানুহ তথা আন জীৱ-জন্তুৰ মগজুত ব্যাঘাত জন্মায় জলাতংক হোৱা জীৱ পগলা হৈ মৃত্যু মুখত পৰে জলাতংক ৰোগ থকা জীৱই কামুৰিলে বা আচুৰিলে মানুহৰ এই ৰোগত আক্ৰান্ত হয় যিজন মানুহক বলিয়া কুকুৰ নিচিয়াটোৱে কামুৰিলে তেওঁৰ সাকে মৃত্যু হ'ব লুইয়ে ভাবিবলৈ ধৰিলে এই ঘটনাটোৱে তেওঁক বৰকৈ আমনি কৰিলে কোনে জানিছিল যে এদিন তেওঁৱে এই ভয়ংকৰ ৰোগবিধৰ নিৰাময়ৰ বাবে ঔষধ প্ৰস্তুত কৰি উলিয়াব কেইবা বছৰ পিছত শহাপহুৰ ওপৰত পৰীক্ষা কৰি থাকোতে পেষ্টাৰে জলাতংক ৰোগ সৃষ্টি কৰা ভাইৰাছটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় তেওঁ নিজৰ পৰীক্ষাত দুৰ্বল শহাপহুবোৰক সেই ভাইৰাছটোৰে বেজি দি সুমুৱাই চিকিৎসা কৰি আৰোগ্য লাভ কৰাত সক্ষম হৈছিল মই যদি মানুহৰ শৰীৰতো এই পৰীক্ষাটো কৰি চাব পাৰিলোহেঁতেন তেওঁ এই বুলি ভাবি থাকোতে এই সুযোগ তেওঁ লাভ কৰিলে 1885 চনৰ 6 জুলাই তাৰিখে স্কুলৰ পৰা ঘৰলৈ উভতাৰ পথত ল'ৰা এজনক বলিয়া কুকুৰ এটাই কামুৰিলে ল'ৰাটোৰ মাকে কান্দি কান্দি পেষ্টাৰৰ ঘৰলৈ আহি ক'বলৈ ধৰিলে মহাশয় আপুনি মোৰ সন্তানক বচাব পাৰিবনে আপুনি এই সহায় কৰিবনে মই সকলো দিবলৈ ৰাজু আছো চিন্তা নকৰিব লুইয়ে মাতৃগৰাকীক সান্তনা দি ক'লে মই যি পাৰো চেষ্টা কৰিম তেওঁ ভাবিবলৈ ধৰিলে ভৱিষ্যতে ই হয়তো সমগ্ৰ মানৱ জাতিৰ বাবে লাভজনক হৈ পৰিব পেষ্টাৰ নিশ্চিন্ত নাছিল যে এই পদ্ধতিটো মানৱ শৰীৰত সফল হ'ব নে নাই তথাপি তেওঁ এই পৰীক্ষা কৰিবলৈ মন স্থিৰ কৰিলে তেওঁ ল'ৰাটোৰ গাত বেজিৰ ভাইৰাছটো সুমুৱাই দি নিৰীক্ষণ কৰিবলৈ ধৰিলে অতি আচৰিতভাৱে ল'ৰাটোৱে তেওঁৰ চিকিৎসাৰ প্ৰতি সঁহাৰি জনালে জলাতংক ৰোগত এই নৱ পদ্ধতিটোৱে সমগ্ৰ বিশ্বতে পেষ্টাৰৰ জনপ্ৰিয়তা বৃদ্ধি কৰি তুলিলে 1988 চনত ফ্ৰেন্স চৰকাৰে পেৰিছত পেষ্টাৰ ইনষ্টিটিউট নামৰ অনুষ্ঠানটো স্থাপন কৰে জীৱবিজ্ঞান অনুজীৱ আৰু ৰোগ তথা ইয়াৰ টিকাৰ অধ্যয়নৰ বাবে এই অনুষ্ঠানটো উৎসৰ্গিত কৰা হয় তেখেতৰ 1895 চনত মৃত্যু হয় গতিকে অকনি হল আশা কৰো তোমালোকে ৰিড এলাউডটো ভাল পালা আৰু নতুন কথা কিছুমান জানিবলৈ পাৰিলা গতিকে আজিলৈ আহো বাই বাই